Hello viewers, Rikamis Assamese channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই আজি এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে তিল আৰু মটৰ। তিল আৰু মটৰ ৰেচিপিটো এটা নেপালী ৰেচিপি হয়। মোক ৰেচিপিটো শিকাইছিলে মোৰ এজনী ভন্টি পিংকি থাপা বুলি। তাইও নেপালী ছোৱালী হয়। ৰেচিপিটো খাই আপোনালোকে খুবেই ভাল পাব আৰু বহুত সহজভাৱে বনাব পাৰি আৰু ভাত আৰু ৰুটি লগত আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ খাব পাৰিব। চাও আহকচোন ৰেচিপিটো। তিল আৰু মটৰ চাটনি বনাবৰ বাবে আমি ব্যৱহাৰ কৰিছো আদা, নহৰু, পাঁচফোৰণ আৰু মিঠাতেল। মিঠাতেল আমি বেছিকৈ লোৱা নাই কাৰণ মিঠাতেল কম লাগে। নিমখ, চাহ খোৱা কাপেৰে 1 কাপ তিল আৰু ঘৰৰ এটা নেমু টেঙা, জলকীয়া আৰু তিয়াই থোৱা মটৰ। মটৰখিনি এটা কুকাৰত আমি সিজাই ল'ম কাৰণ বেছিকৈ চিটি মাৰিব নালাগে। এটা বা দুটা চিটি মাৰিলে হৈ যাব কাৰণ ইমান সিজাবলৈ আমি যেনেকৈ ঘুগুনি বনাই খাওঁ তেনেকৈ আমি নিসিজালেও হ'ব। এতিয়া আমি পানীত তিয়াই থোৱা মটৰখিনি প্ৰেছাৰ কুকাৰত হাই ফ্লেমত দি গেছটো অন কৰিছোঁ। এটা চিটি সম্পূৰ্ণ কৰাৰ পিছত আমি গেছটো অফ কৰি মটৰখিনি নমাই ৰাখিম কাৰণ মটৰখিনি ইমান সিজোৱাৰ প্ৰয়োজন নহয়। তিলখিনি আমি 5-10 মিনিট ল' ফ্লেমত ভাজি আছোঁ কাৰণ তিলৰ গুণটো ধুনীয়া হ'ব লাগিব আৰু বহুত দেৰি যদি আমি ভাজি থাকোঁ তিলখিনি ক'লা পৰি যাব আৰু তিতা তিতা হ'ব। সেইবাবে আমি 5-10 মিনিটহে ভাজিম। এতিয়া আমি ভজা তিলখিনি এটা মিক্সিত গুড়ি কৰি ল'ম। এটা চিটি মৰাৰ পিছত আমাৰ মটৰখিনি এটা পাত্ৰত উলিয়াই ৰাখিছোঁ কাৰণ আমি বেছিকৈ সিজিবলৈ দিয়া নাই। চাটনিটোত বেছিকৈ সিজাৰ কোনো প্ৰয়োজন নহয়, সেইবাবে আমি এটা চিটিতে ৰাখিলোঁ যাতে মটৰখিনিৰ পৰা বাকলিটো এৰাই নাযায় সেইটো আপোনালোকে মন কৰিব। এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ মটৰখিনি সিজোৱা হৈ গ'ল কাৰণ মটৰখিনি বাকলি নুগুচোৱাকৈ যাতে থাকে সেইটো আপোনালোকে মন কৰিব। মটৰখিনি বেছিকৈ সিজিবলৈ দিব নালাগে। চাটনিত অলপ কেঁচা মানে আধা সিজা হৈ থাকিব লাগে মটৰখিনি। এখন কেৰাহী গৰম কৰিছোঁ। গৰম হোৱাৰ পিছত কেৰাহীখনত মিঠাতেল দিছোঁ। মিঠাতেল বেছি প্ৰয়োজন নহয় কাৰণ মই সেইবাবে কম মিঠাতেল দিছোঁ। এয়া আমাৰ প্ৰায় তেলখিনি গৰম হৈ আহিছে। গৰম তেলখিনিৰ ওপৰত আমি পাঁচফোৰণ যোগ কৰিছোঁ। পাঁচফোৰণখিনি অকণমান লৰাই দিম যাতে অকণমান ৰঙা হোৱালৈকে ভাজি থাকিম পাঁচফোৰণখিনি। তাৰপিছত আমি আদা নহৰু পেষ্টখিনি ভাজিম। 2-3 মিনিটমান আদা নহৰুখিনি ভাজি থাকিম। আদা নহৰু যেতিয়া কেঁচা গুণখিনি গুচি নাযায় তেতিয়ালৈকে আমি ভালদৰে ভাজি ৰাখিম। তাৰপিছত আমি মটৰখিনি এড কৰিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। প্ৰয়োজন অনুসাৰে আমি নিমখ ব্যৱহাৰ কৰিছোঁ 1 চামুচ। মটৰ আৰু তিলৰ চাটনিত অকল নিমখ ব্যৱহাৰ কৰিলে হয়, ইয়াত হালধিৰ প্ৰয়োজন নহয়। তাৰপিছত আমি কেঁচা জলকীয়াখিনি দি দিছোঁ। আপোনালোকে জলকীয়া প্ৰয়োজন অনুসাৰে দিব পাৰে আৰু চাটনিত অকণমান জ্বলা হ'লে বেছি ভাল লাগে। মই সেইবাবে জলকীয়া 4টা ব্যৱহাৰ কৰিছোঁ। 3-4 মিনিট ভাজি ৰখাৰ পিছত আমি তিলখিনি ইয়াত দি দিছোঁ। তাৰপিছত আমি তিল মটৰ গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই আছোঁ। তিল মটৰ চাটনিখিনি আমাৰ প্ৰায় হৈ গৈছে। তাৰপিছত আমি সোৱাদ অনুসাৰে টেঙা ব্যৱহাৰ কৰিছোঁ, নেমু টেঙা ৰস। আমি নেমু টেঙা ৰসখিনি ব্যৱহাৰ কৰিছোঁ এই কাৰণে যাতে আপোনালোকে টেঙা জ্বলাৰ সোৱাদ এটা পায়। এয়া আমাৰ ৰেডি হৈ গ'ল তিল আৰু মটৰৰ চাটনি, নেপালী সম্প্ৰদায়ৰ ৰেচিপি আচাৰ। আপোনালোকেও মোৰ এই ৰেচিপিটো বনাই চাব পাৰে সহজ পদ্ধতিত আৰু বেছি বস্তু প্ৰয়োজনো নহয়, অতি কম খৰচতে বনাব পাৰিব। ৰেচিপিটো দেখিবলৈও ভাল হৈছে আৰু খাবলৈও ভাল হৈছে। আপোনালোকে কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব। ভাল লাগিছে যদি লাইক আৰু কমেণ্ট কৰিব।